আজি এটা খুব সাধাৰণ ৰেচিপি বনাইছোঁ। সেইটো হৈছে কলা কচু পাতত দিয়া কণ জলকীয়াৰ লগত দি বনাইছোঁ। তাৰ বাবে লৈছোঁ এয়া কলা কচু, খুব কোমলীয়া কচুকেইটা দেখা পাইছে চাগে, একেবাৰে সৰু সৰু পাত লৈছোঁ। লগতে লৈছোঁ কণ জলকীয়া অলপ সৰহকৈ লৈছোঁ আৰু নহৰু অলপ সৰহকৈ লৈছোঁ। অকণমান গেছত পুৰি লৈছোঁ। এইদৰে কৰিলে পাতখন ফাটি নাযায়, এনেকুৱা কৰাটো দৰকাৰী হয়। এতিয়া এয়া দেখিছে কচুখিনি ধুনীয়াকৈ এটা মুঠা কৰি লৈছোঁ, ভালদৰে চিজিলকৈ মুঠা কৰি লৈছোঁ। তাৰ পাছত পাতখনত এইদৰে বহাই লৈছোঁ। ইয়াৰ কচুৰখিনি মাজতে ভিডিঅ'ত দেখা পাই আছে কিদৰে কৰিছোঁ। কচুৰ মাজতে এয়া কণ জলকীয়া, নহৰু কচুৰ পাতৰ মাজতে ভৰাব এইদৰে। আৰু তাৰ মাজতে ভৰাই দিব নিমখ। নিমখটো পাছতো দিব পাৰে, এতিয়া দিলে অকণমান ভিতৰলৈ মানে সিজিবলৈ ভাল হ'ব, সেইকাৰণে এতিয়া দিলে বিশেষকৈ বেছি ভাল। এতিয়া পাতখন এইদৰে মুকুতাই লৈছোঁ। বান্ধনটো ভালদৰে চাব। মই বান্ধিব নাজানো, সেইবাবে আমাৰ আইতাই বান্ধিছিলে। চাই থাকিব কিদৰে কিমান ধুনীয়াকৈ আটোম টোকালিকৈ পাতকেইটা কুচাই লৈছে, ধুনীয়াকৈ টাইটকৈ হাতেৰে ধৰিছে। এইদৰে হাতেৰে ঠেলি থাকিব। এইটো মই কথাৰে বুজাব নোৱাৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিলে, গুৰুত্ব দিলে কেনেকৈ বান্ধিব লাগে ভালদৰে বুজি পাব। এই ভিডিঅ'টো একচুৱেলি এতিয়া বনোৱা নহয়, এইটো যোৱা বছৰৰে ভিডিঅ' হয়। আমাৰ আইতাই বনাইছিলে। আমি বিশেষকৈ বান্ধিব নাজানো বাবে আইতাকে বান্ধিব দিছিলোঁ। পুৰণি মানুহে এইবোৰতো খুব এক্সপাৰ্ট, সেইটো জানেই। কিন্তু এটা দুখ লগা কথা যে আমি আইতাক যোৱা বছৰ লকডাউনতে হেৰুৱাইছোঁ। কেইদিনমানৰ আগতে, মানে তেওঁৰ মৃত্যুৰ কেইদিনমানৰ আগতে আমি এইদৰে কচু পিটিকা খাইছিলোঁ। টনচিলৰ বাবে খুব ভাল কচু। টনচিল হ'লে এইদৰে খালে টনচিলটো ভাল হৈ যায়, সেই বুলি কৈছিলে। সেইবাবে বনোৱা হৈছিল ঘৰত আৰু আইতাই বনাইছিল এইদৰে। আৰু কিন্তু কিয় ভাগ্যত এই ভিডিঅ'টো থাকি গ'ল, আৰু তেওঁৰো এটা এনেকুৱা ভিডিঅ' আমাৰ মাজত থাকি গ'ল। এইদৰে কলপাতৰ চিনি পাইছে, ৰছীডাল এনেকৈ উলিয়াব লাগে, এইদৰে বান্ধিব পাৰে আপোনালোকে। এতিয়া এইদৰে গাঁথনি কৰি দিব, পকাই পকাই গাঁঠি দিব, ই নুখুলে কেতিয়াও। এইটো টোপোলাটো একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া এইটো কচুৰ টোপোলা ৰেডি। এতিয়া এখন ডাঙৰ কেৰাহী লৈছোঁ। কেৰাহীখনত কচুৰ টোপোলাটো এইদৰে মাজতে বহাই দিছোঁ। এখন ঢাকনি মাৰি দিব যাতে হাৱাটো ওলাই নাযায়। আগতে জুইত সুমুওৱা হয়, এতিয়া জুই নাই, সেইকাৰণে কেৰাহীতে এইদৰে কৰিছোঁ। 10 মিনিটমান ঢাক খাই থাকিব দিব। তাৰ পাছত এবাৰ উঠাব ঢাকনখন আৰু এই কচুৰ টোপোলাটো লুটিয়াই দিব। দেখিছে, এটা ছাইডে পুৰি গৈছে আৰু আনটো ছাইডেও 10 মিনিটৰ বাবে পুৰিব দিব। জুইটো মিডিয়াম টু ল' ফ্লেমত ৰাখিব। হাই ফ্লেমত ৰাখিলে গোটেই কলপাত পুৰি যাব, ভিতৰত নিসিজিব। আকৌ 10 মিনিটৰ পাছত এইদৰে ঢাকনখন আঁতৰাইছোঁ। দেখা পাইছে চাগে কলপাতখন আঠনিতকৈ বহুতখিনি লেৰেলি গ'ল। আৰু 15 মিনিটমান থাকিব দিলোঁ।
টোটেল আধা ঘণ্টামান লাগে আৰু পুৰিবৰ কাৰণে। এতিয়া একেবাৰে পাতখন লেৰেলি গ'ল। এয়া কচুৰ পৰা যোনটো পানী, ভিতৰৰ পৰা পানীটো ওলাই গৈছে। এতিয়া আমি গম পালোঁ যে কচু আমাৰ বনাই হৈ গৈছে। এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ। এতিয়া ৰছীকেইডাল ছিঙি ল'ম। খুব গৰম হৈ আছে। এয়া দেখক, চাওক কিমান ধুনীয়াকৈ সিজি গৈছে, ধোঁৱা ওলাই আছে, দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো। এয়া ভিতৰত ধুনীয়াকৈ নহৰু, কণ জলকীয়া চব সিজি গৈছে। ভিতৰত দেখাত লাগিছে কেঁচা কেঁচা নিচিনা, কিন্তু নহয়, চব সিজি আছে ধুনীয়াকৈ। খুব গৰম, সেইকাৰণে হাতেৰে চুব পৰা নাই, হেতাখনেৰে অলপ থেতেলিয়াই দিছোঁ। একেবাৰে পাতখন যদি ঠাণ্ডাও হৈ যায়, তাৰপিছত কিন্তু পিটিকাটো খাবলৈ ইমান ভাল নালাগিব। এইদৰে গৰমে গৰমে উলিয়াব লাগিব, গৰমে গৰমেই পিটিকিব লাগিব। কিন্তু হাতেৰে ইমান গৰমে গৰমে সম্ভৱো নহয়, সেইকাৰণে হেতাখনেই কৰিছোঁ। আৰু গৰমে গৰমেও খাব কিন্তু। এতিয়া অলপ মিঠাতেলো যোগ কৰি দিছোঁ। নিমখটোতো আমি বান্ধোতেই দিছিলোঁ, সেইবাবে এতিয়া নিমখ দিয়া নাই। টেষ্ট কৰি চাব, যদিহে দিব লগা হয় আকৌ অকণমান নিমখ দি দিব। অলপ অলপ চুই চাইছোঁ, ঠাণ্ডা হৈছে অলপ অলপ। এতিয়া অলপ হাতেৰে পিটিকি দিওঁ। হাজাৰ আপুনি চামুচ বা হেতাৰে কৰে, কিন্তু হাতেৰে যোনটো পিটিকা হয় সেইটো বেছি ভাল লাগে খাবলৈ, খাবলৈও সোৱাদ হয়। সেইবাবে অকণমান হাতেৰে ভালকৈ পিটিকি পেলাইছোঁ। আৰু এয়া আমাৰ কচুৰ পিটিকা ৰেডি। এইটো খাব, ডিঙিৰ বাবে খুব ভাল, মানে টনচিলৰ কাৰণে। এনে খায়তো বহুত টেষ্টি লাগে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।